Hey guys, good morning and welcome back to my YouTube channel. আৰু এতিয়া টাইম হৈছে 11:10 আৰু আজি হৈছে দীপাৱলী সকলোকে দীপাৱলীৰ বহুত শুভকামনা জনালো। ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো। চাই থাকক শেষৰলৈকে ব্লগটো। এতিয়া যাব ওলাইছে মামাহঁতৰ ঘৰত মানে দাদাৰ ঢুকুৱা 1 বছৰ হৈ গ'ল যাৰ কাৰণে 1 বছৰে সকাম পাতিছে। তাত যাওঁ গৈ পেলাই তাত অলপ দেখাম তাৰ পিছতে ঘৰত আহি আপোনালোক আৰু কেইটামান বস্তু দেখুৱাম। চাই থাকক ভিডিওটো শেষৰলৈকে। এটা কি চাই আছে ভিতৰত আহিলো আৰু প্ৰসাদ খাব দিছিলে সবে অলপ খালো আৰু এফালে প্ৰসাদ খাই আছে দেখাই থাকিম অলপ চাই থাকিব আৰু বাহিৰতো মানুহ বহিছে ভাত খাবৰ কাৰণে তাৰ পিছতে আমি খাম আৰু তাৰ পিছত ঘৰত গৈ আপোনালোকক লগ পাম চাই থাকক শেষৰলৈকে ব্লগটো সকাম ঘৰৰ পৰা আহি পোৱা টাইম হ'ল কিন্তু এই ৰংগলীটো বনাইছিলো যাৰ কাৰণে মই ভিডিও কৰা নাছিলো আৰু এতিয়া কমপ্লিট হ'ল কেনেকুৱা লাগিছে জনাব বৰ ইমানটা ভালদৰে নাজানো যদিও বনালো আৰু কেনেকুৱা হৈছে ক'ব আৰু লাইটৰ যিখিনি ডেকোৰেশন কৰিছো সেইখিনি আপোনালোকক অলপ দেখাই দিছো ৰংগলীটো কেনেকুৱা হৈছে হেতু জনাব বাৰু আৰু এতিয়া মাহী মই আৰু মাহীৰ ছোৱালীজনী ওলাই যাম অলপ ৰাস্তাৰ ফালে সাম কেনেকুৱানো কাৰ ঘৰত কেনেকুৱা দিৱালী পাতিছে চাই থাকিব ব্লগটো শেষলৈকে এফালে যাওঁ হওক এফালে নাযাওঁ এফালে অলপ চলপ দিৱালী মানে হৈ গ'ল আৰু আপোনালোকক যে কৈছোঁ কেইটামান মোৰ বস্তু আছে যিকেইটা বস্তু আপোনালোকক মই দেখুৱাম মানে মোৰ কেইটামান অৰ্ডাৰ কৰা হৈছিল যিকেইটা আহিছে সেইকেইটা আপোনালোকক দেখুৱাম বলক চাই ল'ব কি আহিছে এইটো আনবক্সিং কৰি ৰাখিছোঁ কাৰণ এখনতে মোবাইল লৈ পেলাই এখনতে ভিডিঅ' কৰিব প্ৰব্লেম হয় আৰু এখন আৰু এইটো চাইডেও দুখন আছে এই দুখন সৰু আৰু এখন ডাঙৰ একেবাৰে লগালবাৰ দেখুৱাম তাৰ পিছতে আৰু এযোৰ আছে এইযোৰ মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰিছিলে মানে এইযোৰ মোৰ গিফ্ট হয় কোনে দিছে সেইটো বাৰু পাছত কম কোনে দিছে আপোনালোকেতো গম পাবই আৰু কোনেনো দিব আৰু তেওঁৱে দিছে এইযোৰ মই পাছত আপোনালোকক ভালকৈ খুলি দেখুৱাম এতিয়া এটা হাতে খুলিবৰ কাৰণে অসুবিধা হৈছে দেখুৱাম বাৰু পাছত এযোৰ দিছে কাপোৰযোৰ আৰু এখন আহিছে আৰু এটা বস্তু দেখাই আছো ৰ'ব আৰু আহিছে এইটো সোফা কভাৰ এইটো মই মিছৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কেনেকুৱা লাগিছে জনাব কাপোৰটো খুবেই ডাঠ আনাৰ পিছত গম পোৱা গৈছে বহুত ভাল কেনেকুৱা লাগিছে জনাব আপোনালোকক দেখুৱাই দিলোঁ অলপ আৰু আহি গ'লো ঘৰৰ পাছফালে এইটো লোকেল মুৰ্গীটো আজি বনোৱা হ'ব আৰু মা গুচাই কৰি ৰেডি কৰিলে খোৱাৰ সময়খিনিতো অলপ দেখুৱাই দিম তাৰ পিছতে ব্লগটো শেষ কৰিম নহ'লে বহুত বেছি দীঘলীয়া হৈ যাবগৈ তেনেহ'লে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে গুড নাইট বাই বাই